সকলোকে নমস্কাৰ। নতুন এটা ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টোত দেখুওৱা হ'ব আজি আমাৰ খেতি শেষ হ'ব আৰু লগত আছে আমাৰ মমাৰ ল'ৰাজন আৰু মোৰ খোৱাৰ সেই ব্যক্তিজন বিৰচা মুণ্ডা আৰু লগত হৈছে আমাৰ এজন দাই আছে ওচৰতে আৰু মই লগতে আমি মিলি বেছি মাটিও নাই, দুডৰা মাটি সৰু সৰু কঠীয়াতলি। আজিয়ে এইটো খেতি কৰা লাষ্ট ভিডিঅ' আৰু আজিৰ পৰা খেতি কৰা ভিডিঅ' আপোনালোকে নাপায়। বেলেগ ভিডিঅ' কি আনিম কি দিম সেইটো নিজেই নাজানো আৰু আপোনালোকে মোৰ চেনেলটোত বহুতে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিলে মোৰ চেনেলটো আৰু যোনসকলে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিলে, বাইদেউ হওক, পেহী হওক, খুৰী, দাদা, পেহা, মানে যোনেই নহওক সকলোকে কৈছোঁ আপোনালোকক বহুত ধন্যবাদ। আৰু আপোনালোকে যোনসকল মোৰ ভিডিঅ' নতুনকৈ চাই আছে আৰু আপোনালোককো কৈছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগবাঢ়ি যাবলৈ অলপ আপোনালোকে উৎসাহ দিব, লাইক কমেণ্ট কৰিব, তেতিয়া যিকোনো ভিডিঅ' বনাই যাবলৈ অলপ উৎসাহ পাম। আপোনালোকে যেনেকৈ ডাঙৰ ইউটিউববিলাকক আজিকালি ছাপোৰ্ট কৰে, ঠিক তেনেকৈও আমাকো সৰু সুৰা ইউটিউবাৰ বুলি আপোনালোকে ছাপোৰ্ট কৰি যাব, লাইক কমেণ্ট কৰি যাব আৰু তেতিয়া আগলৈকে ভিডিঅ' দিবলৈ মন যাব আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক। আৰু ভাত আনি দিলে এওঁলোকলৈ, ভাত আনি থৈ গুচি গ'ল, ভাতটো খোৱাহে নাছিলে আৰু লাহেকৈ খাই ল'লে এওঁলোকে। আৰু বৰ্তমান হাল বোৱা হৈ গ'ল আৰু এতিয়া মৈ মাৰিবলৈ আৰম্ভ কৰি দিছে আমাৰ দায়ে আৰু এইকণ দেখিছে জেওৰা দি থোৱা আছে কঠীয়া বাৰী, তো কঠীয়া অলপমান তুলিবলৈ বাকী আছে, তেওঁলোকে কঠীয়া তুলি আছে আৰু ইয়াত হাল বোৱা হৈ গ'ল। হাল বাই কিনে মৈ মাৰি দিছে এইডোখৰত আৰু ৰোৱনী আহি ৰুই দিব পিছবিলাকে। এই গৰু হালে কিন্তু বহুত কষ্ট কৰিলে, তেওঁলোকে 20 বিঘা ওপৰত খেতি কৰিলে আৰু মানে নিজৰ কৰিও আনৰ কৰে, কাৰণ ইজনে সিজনক মাতেতো অলপ মোক লাগি দে আৰু তেওঁলোকৰ হৈ গ'ল, হাল বোৱা হৈ গ'ল, মৈ মৰাও হৈ গ'ল আৰু বৰ্তমান তেওঁলোকে এতিয়া হাল খুলি আছে আৰু হাল খুলি কিনে গৰু গা ধুৱাব আৰু বৰ্তমান আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই মিউজিক লগাই দিছোঁ। আৰু এইটো ঘৰ যোনটো দেখিবলৈ পাইছে, অহা বছৰলৈকে মই তাতে এটা ঘৰ বনাম, কাৰণ মোৰ সেই ছাইডত ফিচাৰী আছে, মোৰ বাগান আছে আৰু ভাবিছোঁ এইবুলি তাত ঘৰ বনাম। আৰু এইখন হৈছে আমাৰ বাগান হয়, বৰ্তমান লিজত দি থোৱা আছে আৰু অহা বছৰলৈকে এইখন আমি চলাবলৈ পাম। আৰু বৰ্তমান আমি এতিয়া ঘৰলৈ যাবলৈ ওলাই গ'লোঁ আৰু বৰ্তমান গৈ আছোঁ আৰু আপোনালোকক ভিডিঅ'টো আজিলৈ ইমানেই আপোনালোকক দেখালোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে শেষলৈকে বহুত ধন্যবাদ আৰু আজিলৈ ভিডিঅ'টো ইমানেই আৰু আমাৰ খেতি কৰা ব্যক্তিকেইজন আপোনালোকে অলপ দেখাই দিওঁ। আজিলৈ বাই বাই, ধন্যবাদ।